আজি মই ভাবিলোঁ ঘৰতে ধাবাৰ ষ্টাইলত ছাগলীৰ মাংস বনাওঁ আৰু ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু তাৰ কাৰণে এতিয়া নিমখ, হালধি, জলকীয়া, জিৰা গুড়ি, ধনিয়া গুড়ি গোটেইখিনি দি মেৰিনেট কৰি ল'লোঁ। আৰু প্ৰেছাৰ কুকাৰটো গৰম হোৱাৰ লগতে ইয়াতে তেল দি পেলাই লং, ইলাচি, দালচেনি, তেজপাত আৰু লগতে আদা নহৰু পেষ্ট, পিঁয়াজ আৰু কেঁচা বিলাহী অলপমান পেষ্ট বনাই পেলাই এইখিনিও দি লৈছোঁ। আৰু এতিয়া মাংস দি এইখিনি অকণমান ভাজি লৈ পেলাই ইয়াতে দিছোঁ আলুটো অপশ্যনেল। আৰু আমাৰ ঘৰেৰে দৈ দিছোঁ আৰু লগতে অলপমান টমেট' কেচাপ দিছোঁ কালাৰটোৰ কাৰণে। আৰু এতিয়া ইয়াতে অকণমান পানী দি এইখিনি অলপ সময় সিজাই ল'ম। আৰু তাৰপিছত গৰম মছলা, মিট মছলা গোটেইখিনি দি পেলাই আকৌ দিছোঁ চয়া চচ অলপমান, যিহেতু মই ফুড কালাৰ ইউজ নকৰোঁ আৰু ধাবাবিলাকত ফুড কালাৰ ইউজ কৰে। আৰু এতিয়া ইয়াতে মান ধনিয়া বা বঙালী ধনিয়া অলপমান দি চিটি দুটা অহাই দিলোঁ। আৰু তাৰপিছত চাওকচোন মোৰ ধাবাৰ ষ্টাইলত ছাগলীৰ মাংস ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু কালাৰটো, আৰু খাবলৈও যে খুবেই টেষ্টি হৈছিলে। আজিলৈ ইমানেই দেই, বাই।